ভাবিছো বন্ধুগণ সময় আৰু নাই কি জানিবা ঈশ্বৰ দুখিত হৈ আছে খ্ৰীষ্ট হৈতে হ'ব মিলন সোনকালে ধ্বংসকালে তিয়াই নিচে ওচৰত ভাবিছো। সকলোকে সুপ্ৰভাত। প্ৰতিদিনৰ জীৱনত আমি ঈশ্বৰৰ অনুগ্ৰহ অনুভৱ কৰিবলৈ পাওঁ। দয়া ইয়াৰ অৰ্থ এয়ে যে কোনো ব্যক্তি যিজন একোৰে যোগ্য নহয় কিন্তু তেওঁ তাক পালে। উদাহৰণস্বৰূপে কোনোবা এজন দৰিদ্ৰ ব্যক্তিয়ে যদি আপোনাক সহায় বিচাৰে আৰু আপুনি তেওঁক যদি দয়া কৰি অলপ টকা দিয়ে, ইয়াৰ অৰ্থ এয়া নহয় যে তেওঁ সেই টকা উপাৰ্জন কৰিছে, কিন্তু আপুনি দয়া কৰি তেওঁক দিছে, সেইকাৰণে তেওঁ পাইছে। তেওঁ তাৰ যোগ্য নোহোৱাটো দয়াৰ কাৰণে আপুনি তেওঁক সহায় কৰিছে। ঠিক তেনেদৰে ঈশ্বৰেও মানৱ জাতিক দয়া কৰি প্ৰভু যীশু খ্ৰীষ্টক এই পৃথিৱীলৈ পঠিয়ালে আৰু তেওঁ নিজৰ প্ৰাণ সেই কালবাৰীৰ ক্ৰুচত অৰ্পণ কৰিলে যেন আপোনাৰ ওপৰত আৰু মোৰ ওপৰত ঈশ্বৰৰ দয়া দৃষ্টি হয় আৰু আমি যেন আমাৰ পাপৰ পৰা ক্ষমা পাই অনন্ত জীৱনৰ অধিকাৰী হওঁ। যোহনে লিখা শুভবাৰ্তাৰ 3 অধ্যায়ৰ 36 পদত পুত্ৰত বিশ্বাস কৰা জনৰ অনন্ত জীৱন আছে। পুত্ৰক অমান্য কৰা জনে জীৱনৰ দৰ্শন নাপাব, কিন্তু ঈশ্বৰৰ ক্ৰোধহে তেওঁৰ ওপৰত থাকে। প্ৰিয়সকল, যদি আমি প্ৰভু যীশু খ্ৰীষ্টৰ ওপৰত বিশ্বাস ৰাখোঁ যে তেওঁ মোৰ পাপৰ কাৰণে সেই কালবাৰীৰ ক্ৰুচত মৃত্যুবৰণ কৰিলে আৰু তেওঁক মৈদাম দিয়া হ'ল আৰু তৃতীয় দিনা তেওঁ মৃত্যুৰ পৰা পুনৰ জি উঠিল, তেন্তে ঈশ্বৰৰ দয়া আমাৰ ওপৰত হ'ব আৰু আমি অনন্তকলীয়া জীৱন পাম। কিন্তু যিকোনোৱে পুত্ৰক নামানে তেওঁৰ ওপৰত ঈশ্বৰৰ ক্ৰোধ প্ৰকাশিত হয়। প্ৰিয়সকল, ঈশ্বৰৰ দয়া আপোনাৰ প্ৰয়োজন হয়নে নে ক্ৰোধৰ প্ৰয়োজন হয়? সিদ্ধান্ত আপোনাৰ। এই দয়া স্বীকাৰ কৰিবলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।